Tumak Mor Korar Hepah তোমাৰ নামটো তৃষ্ণা তোমাৰ নিবিৰ তোমাৰ নামটো একে তোমাৰ নিচিনাই ধুনীয়া ইস ইনসাল কৰিছা ন মা কসম সঁচাই কৈছোঁ হয়নে বাকী তোমাৰ বিষয়ে কোৱা কি কম ক'ত ঘৰ ঘৰত কোন কোন আছে মোৰ ঘৰ নলবাৰীত ঘৰত মা দেউতা আৰু ভণ্টি এজনী আছে বাকী তোমাৰ মোৰ ঘৰ ইয়াৰ পৰা অলপ আগত ঘৰত দেউতা মই আৰু মোৰ বন্ধু বন্ধু মানে নুবুজিলো কুকুৰটো আকৌ কথা এটা কওঁ যদি বেয়া নোপোৱা কোৱা কিয় বেয়া পাম তুমি মাৰ কথা নকলা পাহৰিলা চাগে মা নোহোৱা আজি বহু বছৰে হ'ল মই সৰু থাকোঁতে মা মোক অকলে এৰি থৈ গুচি গ'ল মা শব্দটোৱে মোৰ বুকুখন হেঁচা মাৰি ধৰে সেয়েহে বৰ বিশেষ এই শব্দটো কোৱা নহয় চৰি নিবিৰ একো নাই ক্লাছৰ সময় হ'ল তুমি ক্লাছ নকৰা নেকি আহা ঐ তা আহিছে বে ঐ তৃষ্ণা বা নেদেখা ভাও ধৰি গুচি গৈছা যে নহয় কিবা এটা ভাবি আছিলোঁ কাৰ কথানো ইমান ভাবি থকা হৈছে চাবা আকৌ নহয় তুমি এছাইনমেণ্ট লিখিলানে মই কেতিয়াবাই জমা দিলোঁ তুমি এতিয়াও দিয়াই নাই নাইও মই লিখাই নাই বেয়া নোপোৱা যদি মোক লিখি দিবা নেকি সেইটো আৰু বেয়া পোৱা কথা নেকি হ'ব তুমি কাইলৈ পাই যাবা আৰু নিবিৰে যেন সকলো সময়তে তৃষ্ণাৰ কথাই ভাবি থকা হ'ল গোটেই ৰাতি টোপনি নাই চৰুৰ খেইছিলে টোপনি নগৈ নহয় দুচকু মুজিলে তাইক দেখোঁ চিলমিল টোপনি লাগিলে তাইৰ মাতষাৰ শুনো যেন তাই ৰৈ মোক মাতিছে নিবিৰ নিবিৰ ইছ ই গ'ল ৰ'দ তলে ঐ জহনিত মৰাবাত বিচাৰি নাপালি এইটোৱে পালি নেকি নহয় নাজানো কি হ'ল সকলো হঠাতে হৈ গ'ল আৰে ভাই তাৰ চাইৰি চা নাজানো কি হ'ল সকলো হঠাতে হৈ গ'ল থেই তহঁতেও যে আৰু
য়েছ ঐ ছোৱালীজনীৰ নামটো জানা নেকি জানো তাইৰ নাম তৃষ্ণা ছোৱালীজনী কিবা এটা ভাল লাগিছে পতাই দে না নাই মই এইবোৰ নোৱাৰোঁ দে এইখিনিও হেল্প নকৰা নে তই মানে ছোৱালী দেখিলে হ'ল আৰু নাইও ভাই তাইৰ হাঁহিটোৱে মোক পাগল কৰি থৈ গ'ল এতিয়া এইবোৰ ছোৱালীৰ ধান্দা বাদ দে ক্লাছ আৰম্ভ হ'বৰ হ'ল ঐ বল তৃষ্ণা হা মই কিবা সুধি আছোঁ তোমাক মই কিবা এটা ভাবি আছিলোঁ মই জানো তুমি মোৰ কথাই ভাবি আছা কিবা কৈছা নাই একো নাই তোমাৰ জীয়াবজনীৰ লগত লগ কৰাই নিদিয়া নেকি নিবিৰ জীয়াব আৰু মোৰ চক খাই উঠিলা যে নহয় প্ৰথমবাৰ কোনোবা ছোৱালীয়ে সুধিছেতো কিয় সুধিব নোৱাৰি নহয় পাৰি এইবোৰ বাদ দিয়া তোমাৰ মানুহজনৰ কথা কোৱা উফ অৱশ্যে এজন ল'ৰা ভাল নলগা নহয় লাগিছে কোৱাচোন কোৱা কোন সেইজন এতিয়া নকওঁ সময় আহিলে সকলো কম মনৰ কথা সোনকালে কৈ দিব লাগে হয়নে তোমাৰজনীৰ কথা ক'লে কথা সলাই দিয়া মিছা ক'লে কি হ'ব মোৰো এজনীক ভাল নলগা নহয় লাগিছে তাইৰ চকুজুৰি হাইলাখ তোমাৰ দৰে মাতটো যেন হুবাহু কুলি চৰাইৰ দৰে যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ইমান ধুনীয়া নে নক'বা তৃষ্ণা মনত পৰিলে বুকুখন জ্বলি উঠে হ'ব নকওঁ এছাইনমেণ্ট আনিলা এয়া লোৱা থেংক ইউ নিবিৰ ৱেলকাম ৰিজিব কি কৰি আছা এনে অলপ ওলাই আহিলোঁ বহুত গৰম মই পঢ়িবই পৰা নাই তাইৰ কথাই মনত পৰি আছে কোন তাই তৃষ্ণাৰ কথা কৈছোঁ তাইৰ কথা ভাবি থাকিলে জানো তোৰ কিবা হ'ব কি কৰোঁ তাকে ভাবি আছোঁ ইমান ভাবি থাকিব নালাগে দে কাইলৈ কলেজত গৈ প্ৰপ'জ কৰি দিলে হ'ল ভয় লাগিছোন তুমি অলপ হেল্প কৰা নাই মই নোৱাৰোঁ দে তই নিজে কবি মোক জানে ফোন কৰিছে অ'কে হেল্ল' জান ঐ যা হাই হেল্ল' গাড়ী ৰখি আছা তুমি তোমাক মোৰ এটা কথা ক'ব লগা আছে কি কথা কোৱাচোন মানে মই তোমাক ভাল পাওঁ কি আই লাভ ইউ ভাই কাম হৈ গ'ল বে এই ভাই আজি পাৰ্টি লাগিব ঐ বল আৰে ভাই কম কৈছা এতিয়া তোৰে নজৰ লাগিব বেছ আলিয়ামাল বতাছে দে ভাই এই বেয়াকৈ নকবি দে ভাই জান কোৱা
ক'ত আছা তুমি? জান মায়ে বজাৰ কৰিব দিছে তাকে অলপ বজাৰ কৰিব আহিছোঁ সঁচাই কৈছা তো? তোমাৰ বিশ্বাস হোৱা নাই মা কচম খালী গিলাচৰ সপাত নহয় খালী মনাৰ সপাত হ'ব, আহি ফোন কৰিবা। হ'ব জান বাই তাইৰ অদ্ভুত মৰম বে মোলৈ চা ভাই মনৰ কথা আৰু কিমান দিন মনত ৰাখিবি তাইক খুলি কৈ দে তাই যদি মানা কৰে তেতিয়া কি হ'ব আৰে ভাই তাই তোক ভিতৰি ভাল পায় তই নেদেখা নেকি তাইৰ দৃশ্যকত তোৰ ভাল পোৱা তাইৰ আগত ক'বলৈ মই সাহস গতাব পৰা নাই এইবোৰ বাদ দে তই কাইলৈ যাবি আই লাভ ইউ বুলি কৈ দিবি বাছ খতম কিন্তু একো কিন্তু নাই নিবিৰ তুমি মোক দেখি চক খালা যে নাই এনে তোমাক যে ক'ত বিচৰা নাই ইয়াত কি কৰি আছা আজি মনটো ভাল নহয় মই তোমাক এনেকুৱা এটা খবৰ দিম যিটো শুনি তুমি পাগল হৈ যাবা এনেকুৱা কি খবৰ তুমি যে সিদিনা সুধিছিলা মোৰ মানুহজন কোন এইজন আকাশ আমাৰ কলেজতে পঢ়ে ভালে লাগিছে মিলিব তোমাৰ লগত এতিয়া তোমাৰজনীক দেখুৱাব লাগিব দেখাম নিশ্চয় চকুৰ আগত সকলো হেৰাই গ'ল অযথা অলেখ সপোন দেখিলোঁ যি হল এইবোৰ পাহৰি যা তাইৰ একো ভুল নাই তই তাইক কওঁতে দেৰি কৰিলি সকলো মোৰেই ভুল সিদিনা কোৱা হ'লে আজি ইমানখিনি নহ'লে হয় এইবোৰ বেছি ভাবি নাথাকিবি যি হল তুমি মোক কথা পতিয়ে সন্দেহ কৰা যে মই কিমান বাৰ কৈছোঁ নিবিৰ মোৰ ভাল বন্ধু তাৰ লগত মোৰ আন একো সম্পৰ্ক নাই হেল্ল' আকাশ হেল্ল' ওহো
সুমান, নিবিৰ ইমান দিন কলেজত কিয় অহা নাই? ফোনটোও নলগা হৈ আছে। নাজানো, সি আজিকালি আমাকো ফোন নকৰে আৰু ল'ব নধৰে। পিছে তৃষ্ণা আজি আকাশ অহা নাই নেকি? নক'বা তাৰ কথা। কি হ'ল, কিবা লাগিলে কিজানি? কথাই প্ৰতি সন্দেহ কৰে, কাকো মাতিব নোৱাৰোঁ, কাৰো লগত কথা পাতিব নোৱাৰোঁ। য'ত মৰম বেছি তাত অলপ অভিমান এনেও বেছি। নক'বা আৰু কি যে হ'ব। ইমান জল্দি মাতিছে যে কি হ'ল? এটা ডাঙৰ সুখবৰ আছে। কি কথা? জল্দি কোৱা, মোৰ সময় নাই, মোৰ কাম আছে। তুমি দেউতা হ'বলৈ ওলাইছা? কি? অঁ আকাশ, মই প্ৰেগনেণ্ট। নাই 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 নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। এইটো মোৰ সন্তান নহয়। এয়া তুমি কি কৈছা আকাশ? আনৰ পাপৰ বজাই এটা মোৰ ওপৰত জাপি দিব খুজিছা। এইটো আনৰ সন্তান নহয় আকাশ, এইটো তোমাৰ সন্তান আকাশ। এয়া হ'ব নোৱাৰে। আনৰ বজা মই পঢ়ি হ'ব নোৱাৰোঁ। আজিৰ পৰা তোমাৰ আৰু মোৰ একো সম্পৰ্ক নাই। তুমি তোমাৰ পথত যোৱা আৰু মই মোৰ পথত। তৃষ্ণা, তৃষ্ণা, এয়া তুমি কি কৰিব ওলাইছা? এই পৃথিৱীত আৰু মোৰ কোনো মূল্য নাই। মোৰ সকলো শেষ হৈ গ'ল। মোক সকলো খুলি কোৱা তৃষ্ণা, মই একো বুজা নাই। এতিয়া জানো মোক কোনোবাই আপোন কৰি ল'ব? মই ল'ম তোমাক মোৰ কৰি। অঁ তৃষ্ণা, মই ল'ম। আচলতে তোমাক দেখাৰ দিনাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছিলোঁ, কিন্তু তোমাক কোৱাৰ সাহস গতাব পৰা নাছিলোঁ। কিন্তু নিবিৰ, মোৰ পেটত থকা সন্তানটো আনৰ। সেয়া কেৱল তুমি আৰু মই জানো। এটা কথা কি জানা তৃষ্ণা, মই তোমাক ভাল পাইছিলোঁ, তোমাৰ দেহটোক নহয়। তুমি মোৰ হ'বানে তৃষ্ণা? মোৰ চকুত চকুত হৈ কোৱা তৃষ্ণা। নিভাজ প্ৰেমৰ দলিচাত শুৱাম তোমাক, কেৱল তুমি মোৰ হোৱা। জীৱন বাটৰ এন্ধাৰ একেলগে ভেদিম, চকুত চকুত হৈ কোৱা, ভাল জানো মোক পোৱা।